হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই বনাবলৈ লৈছোঁ মাঘ বিহু কাৰণে নাৰিকলৰ লাডু। আজি বনাম মই নাৰিকল লাডু গুড়েদি। চেনি দিটো নাৰিকলৰ লাডু বহুত বনোৱা হয়, কিন্তু আজি বনাম গুড়। ইয়াৰ কাৰণে কি লৈছোঁ চাওকচোন। গুড় লৈছোঁ মই আধা পোৱামান, আৰু এপোৱামান লৈছোঁ মই নাৰিকলৰ গুড়ি, অলপ বেছি হ'ব এপোৱাতকৈ, আৰু লং ইলাচি চফ কেইটা মই এইকেইটা খুন্দি ল'লোঁ। এতিয়া বনাওঁগৈ ব'লক। মই চচপেনটো গৰম কৰি ল'লোঁ। ইয়াত দি দিম মই এতিয়া গুড়, আৰু গুড়খিনি মই লৰাই গলাই ল'ম। মই জুইটো একেবাৰে কমত ৰাখিছোঁ। মই এইখিনি ভালকৈ গলাই লৈছোঁ। আৰু লং ইলাচি চফখিনি মই ইয়াত মিলাই দি দিলোঁ। আপোনালোকে দিলে বাদামো দিব পাৰে কোনোবাই, নহ'লে কোনোবাই গাখীৰ মিক্স কৰোঁ বুলি ক'লেও মিক্স কৰি দিব পাৰে, পাউডাৰ গাখীৰ টেষ্টৰ কাৰণে। এয়া গুড়খিনি ধুনীয়াকৈ গলি গ'ল, আৰু মই এতিয়া দি দিম নাৰিকলৰ গুড়িখিনি। কমকৈ দি মই লৰাই থাকিম এনেকৈ, কাৰণ পাকটো কিমান হৈছে তেতিয়াহে আন্দাজ পোৱা যাব। হয়তো গুড় বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে। গুড় বেছি হ'লে নাৰিকল গুড়ি ঢালি দিব, আৰু নাৰিকলৰ গুড়ি বেছি হ'লে গুড় ঢালি দিব। এতিয়া মই এইখিনি ভালকৈ গোটেইখিনি একেলগে দি কমকৈ মিক্স কৰি ল'ম। এতিয়া মই ভালকৈ লৰাই ল'ম আৰু গেছটো অফ কৰি দিম। এয়া, আৰু এতিয়া মই ভালকৈ লৰাই লাড়ু বনামগৈ গৰমে ব'লকচোন। এতিয়া গৰমে মই এয়া লাড়ু কৰি লৈছোঁ। এয়া মই গোল কৰি ল'লোঁ। এতিয়া বাকীখিনিও মই তেনেকৈ কৰি ল'ম। অকল এয়া হৈ গ'ল মোৰ গুড়ৰ লগত বনোৱা নাৰিকলৰ লাড়ু। শুকান নাৰিকলৰ গুড়ি পাকেট কিনিবলৈ পায়, মই তেনেকুৱা পাকেট আনি বনাইছিলোঁ। আৰু অৰিজিনেল যিটো আমি নাৰিকল ঘৰত বনাই লওঁ ৰুকি পেলাই, তাৰ সোৱাদটো বহুত বেছি হয়। ইয়াত আপোনালোকে এইটো সোৱাদ কম নহয়, ইয়াত আপোনালোকে পাউডাৰ গাখীৰো দিব পাৰে। আৰু বনাই চাব, খাই চাব। যদি ভাল পায় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈকৈও এনেকৈ আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব। নমস্কাৰ।